প্ৰায়ে মহিলা আৰু ছোৱালীয়ে নিজৰ শৰীৰৰ লগত সম্বন্ধিত কিছুমান ভুল কৰি দিয়ে, যাৰ বাবে পাছত ভুগিবলগীয়া হয়। আজি আমি এনেকুৱা 5টা ভুলৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি মাহেকীয়া বা পিৰিয়ডছৰ বিষয়ে কথা পাতিম। দেখা যায় যে 12ৰ পৰা 14 বছৰীয়া ছোৱালীৰ প্ৰায়ে পিৰিয়ড ইৰেগুলাৰ হয়। এক সপ্তাহৰ আগত হৈ যায় বা এক সপ্তাহৰ পাছত হৈ যায়। আৰু এই যি মাহেকীয়া চক্ৰত অসুবিধা হয়, ছোৱালীবোৰে নিজৰ মাজতে আলোচনা নকৰে বা এই বিষয়ে কথা পাতিবলৈ ভয় কৰে। আৰু এই অসুবিধা আগলৈ গৈ ডাঙৰ হৈ যায়। কেতিয়াবা দেখা যায় যে ছোৱালীবোৰৰ 2-3 মাহলৈকে মাহেকীয়া নহয়। হৰম'নেল ইমবেলেন্স হোৱাৰ বাবে প্ৰায়ে পিৰিয়ড ইৰেগুলাৰ হোৱা দেখা যায়। কেইবাবাৰো থাইৰয়ডৰ সমস্যাৰ বাবেও হ'ব পাৰে, কেতিয়াবা অভাৰীৰ মাজত চিষ্টৰ বাবেও হ'ব পাৰে। আৰু 2-3 মাহলৈকে মাহেকীয়া নোহোৱা কাৰণ PCOD অৰ্থাৎ পলিচিষ্টিক অভাৰিয়ান ডিজিজ হ'ব পাৰে। যিহেতু ছোৱালীবোৰে এই বিষয়ে কাৰো লগত আলোচনা নকৰে বাবে কোনেও তেওঁলোকক সহায়ো কৰিব নোৱাৰে। আৰু লাহে লাহে এই সমস্যা বাঢ়ি যায়। এই বিষয়ে যদি ডাক্তৰৰ লগত আলোচনা কৰে, তেওঁ কেৱল এটা আল্ট্ৰাছাউণ্ড কৰিব দিব, হৰম'নৰ টেষ্ট কৰিব দিব, 3ৰ পৰা 6 মাহলৈকে হৰম'নৰ চিকিৎসা কৰিব, যাৰ পৰা এই সমস্যা একেবাৰে শেষ হৈ যাব। শৰীৰৰ লগত সম্বন্ধিত ছোৱালী আৰু মহিলাই কৰা দ্বিতীয় ভুলটো হৈছে লিক'ৰিয়া অৰ্থাৎ বগাস্ৰাৱৰ সমস্যা। ভিডিঅ'টি আগলৈ আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্ৰেগনেন্সি আৰু পেৰেণ্টিং ৰিলেটেড আমাৰ সকলোবোৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বগাস্ৰাৱ হোৱা সাধাৰণ কথা হয়। এই বগাস্ৰাৱ গোটেই মাহতেই হ'ব পাৰে, কাৰণ ই হৰম'নেল চেঞ্জৰ বাবে হয়। কিন্তু মন দিবলগীয়া কথা এইটো যে বগাস্ৰাৱৰ লগত যদি লেতেৰা গোন্ধ ওলাইছে বা বগাস্ৰাৱৰ ৰং হালধীয়া হৈছে, সাধাৰণতকৈ যদি বেছি বগাস্ৰাৱ হৈছে, তেন্তে ই ইনফেকশ্যনৰ কাৰণেও হ'ব পাৰে। এই ক্ষেত্ৰত ছোৱালীবোৰে ভুল কৰি দিয়ে যে ইয়াৰ ইনফেকশ্যনৰ লক্ষণবোৰ বুজি নাপায়, ইয়াক সাধাৰণ বুলি ভাবি লয়। যদি সঠিক সময়তে ইয়াৰ ট্ৰিটমেণ্ট লোৱা নহয়, তেন্তে এই ইনফেকশ্যন ফেলোপিয়ান টিউবলৈকে হ'ব পাৰে। যদি এই ইনফেকশ্যন গৰ্ভাশয়ৰ ভিতৰলৈকে আহি যায়, গৰ্ভাশয়ৰ ভিতৰৰ তৰপ দুৰ্বল কৰি দিয়ে, তৰপ পাতল কৰি দিয়ে। সেইবাবে আগলৈ যেতিয়া বেবী প্লান কৰা হয়, ভ্ৰূণ যেতিয়া তৈয়াৰ হৈ গৰ্ভাশয়ত আহে, ভ্ৰূণৰ ইমপ্লাণ্টেশ্যন হ'ব নোৱাৰে। সেইবাবে যেতিয়া আপোনাৰ বগাস্ৰাৱৰ লগত লেতেৰা গোন্ধ, খজুৱতি বা পেচাবত জ্বলন হয়, তেন্তে লগে লগে ডাক্তৰৰ লগত কনচাল্ট কৰিব লাগে। ডাক্তৰে আপোনাৰ 7-10 দিনৰ এণ্টিবায়টিক কোৰ্ছ দিব আৰু এই সমস্যা ঠিক হৈ যাব। আৰু আগলৈ গৈ বেবী কনচিভ কৰিবলৈ থাকিলে কোনো ধৰণৰ সমস্যা নাহিব। তৃতীয় ভুল, যিটো ছোৱালীবোৰে প্ৰায়ে কৰে, যাৰ বাবে প্ৰেগনেণ্ট হ'বলৈ সমস্যা হয়, আৰু সেইটো হৈছে এটা বেয়া ডেইলি ৰুটিন। আজিকালিৰ ছোৱালীবোৰ প্ৰায়ে পঢ়া-শুনাত ব্যস্ত থাকে বা ফোন, টিভিত ব্যস্ত থাকে, যাৰ বাবে বহুত কম এক্সাৰচাইজ কৰিব পাৰে। লগতে খোৱা-বোৱাৰো পৰিৱৰ্তন হৈ গৈছে। বাহিৰৰ জাংক ফুড, স্পাইচি ফুড, বেকাৰী ফুড, চুইট ফুড বেছিকৈ খাবলৈ লৈছে। ইয়াৰ পৰা ফাৰ্টিলিটি হৰম'নৰ ওপৰত প্ৰভাৱ পৰে। ইয়াৰ বাবে দেখা যায় যে AMH লেভেল বহুত কম হৈ যায় বা বহুত বেছি হৈ যায়। AMH লেভেলৰ পৰিৱৰ্তনৰ বাবে এগৰ সংখ্যাও কমি যায় আৰু এগৰ কোৱালিটিৰ ওপৰতো বেয়া প্ৰভাৱ পৰে। যিহেতু AMH লেভেল নৰ্মেল নহয় বাবে প্ৰেগনেন্সি কনচিভ কৰিবলৈও সমস্যা আহি পৰে। ইয়াৰ লগতে ছোৱালীবোৰে ক্ষীণাবৰ বাবে বহুত বেছি এক্সাৰচাইজ, জিমিং কৰে। ইয়াৰ অধিক ব্যৱহাৰৰ ফলতো হৰম'নৰ ওপৰত বেয়া প্ৰভাৱ পৰে। পিৰিয়ডৰ চাইকেলৰ ওপৰতো প্ৰভাৱ পৰে। বহুত বেছি এক্সাৰচাইজৰ ফলত মাহেকীয়া বন্ধ হৈ যায়। ইয়াৰ পৰা আগলৈ গৈ প্ৰেগনেন্সি কনচিভ কৰিবলৈ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। প্ৰায়ে ছোৱালীবোৰে কৰা 5ৰ ভুলটো হৈছে মাহেকীয়াৰ লগত হস্তক্ষেপ কৰা। সাধাৰণতে দেখা যায় যে পৰীক্ষা আছে, কিবা ইভেণ্ট আছে, ঘৰত বিয়া আছে, পূজা আছে, তেতিয়া প্ৰায়বোৰেই কি কৰে, মাহেকীয়া আগত কৰিবৰ বাবে ফাৰ্মাচীৰ পৰা দৰৱ আনি খাই লয়।
এই দৰৱবোৰ ছেফ হয় আৰু চিম্পল হয়, কিন্তু দৰৱবোৰ ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ যদি খায় তেন্তে হ'ব পাৰে আপুনি ভুল ধৰণেৰে খাই আছে, যাৰ বাবে আগলৈ গৈ হৰমনৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ছোৱালীবোৰে কৰা ভুলটো হৈছে এই দৰৱবোৰ বাৰে বাৰে লয়। প্ৰত্যেক 2-3 মাহৰ মূৰে মূৰে মাহেকীয়া আগত আৰু পাছত কৰিবলৈ খাই দিয়ে। এইটো ভুল হয়। এই দৰৱ 4-5 মাহৰ মূৰত এবাৰেই ল'ব লাগে, নহ'লে আগলৈ গৈ মাহেকীয়া ইৰেগুলাৰ হ'ব, বেবী কনচিভ কৰিবলৈও সমস্যা আহি পৰিব। দ্বিতীয়তে, মহিলাসকলে ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ আই পিল ব্যৱহাৰ কৰে। আই পিল কেৱল এমাৰ্জেঞ্চি গৰ্ভনিৰোধক উপায় হয়। যদি আপুনি প্ৰত্যেক 2-3 মাহৰ মূৰত এবাৰ যদি আই পিল লয় তেন্তে পিৰিয়ড ইৰেগুলাৰ হ'ব পাৰে, 2-3 মাহৰ মূৰত এবাৰ মাহেকীয়া হ'ব পাৰে আৰু বেবী কনচিভ কৰিবলৈও সমস্যা হ'ব পাৰে। আজিকালি প্ৰায়ে দেখা যায় যে দম্পতীসকলে বেবী প্লেনিং কেইবাবছৰৰ পাছত কৰে। ইয়াত কোনো অসুবিধা নাই। বেবী প্লেনিং তেতিয়াহে কৰিব লাগে যেতিয়া আপুনি শাৰীৰিক আৰু মানসিকভাৱে তৈয়াৰ থাকে। কিন্তু বহুত দেৰিলৈকে প্ৰেগনেন্সি পোষ্টপন কৰিব নালাগে। মহিলাসকলক 35 বছৰৰ আগে আগে ফেমিলি কমপ্লিট কৰি ল'ব লাগে। দেখা যায় যে 35 বছৰৰ পাছত বেবী প্লেনিং কৰিলে হৰমনৰ প্ৰব্লেমৰ বাবে বেবী কনচিভ কৰিবলৈ অসুবিধা আহি পৰে। এগৰ কোৱালিটি বয়স বঢ়াৰ লগে লগে বেয়া হৈ যায় আৰু এগৰ কোৱান্টিটিও কম হৈ যায়। আশা কৰিছোঁ এইটো ভিডিঅ'ৰ পৰা ছোৱালী আৰু মহিলাসকলক নিশ্চয় লাভ হ'ব। ভিডিঅ' যদি হেল্পফুল লাগিলে তেন্তে শ্বেয়াৰ কৰি দিব আৰু প্ৰেগনেন্সি আৰু পেৰেণ্টিং ৰিলেটেড ভিডিঅ'বোৰ চাবৰ বাবে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।